গুড মৰ্ণিং সকলোকে বৰ্ণিতা বাবুৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। মই এতিয়া গৈ আছোঁ ৰঙিয়ালৈকে। বাজিল 7:30, 7:45 ট্ৰেইন আছে। কিয় গৈ আছোঁ, ক'ত গৈ আছোঁ দেখাই আছোঁ। ভিডিঅ'টো একদম শেষলৈকে চাব। এইটো ভিডিঅ' হৈছে যোৱা দেওবাৰৰে হয়, একদম স্কিপ নকৰাকৈ চাব। এয়া ট্ৰেইনখন আহি পালে। আমি এতিয়া গৈ আছোঁ ৰঙিয়ালৈকে। ৰঙিয়াৰ পৰা জেঠীমাহঁতৰ গাড়ী লৈ আহিব, সিহঁতৰ লগত আমি যাম। এয়া এতিয়া আমি ৰঙিয়া হাইৱেত ৰখি আছোঁ জেঠীমাহঁতক আহি পালে সিহঁতৰ লগত গৈ আছোঁ। আমি দেখি আমি এয়া জেঠীমাহঁতক লগ পালোঁ। আমি গৈ আছোঁ একচুৱেলি মাহীহঁতৰ ছোৱালীৰ ঘৰত। মাহীৰ ছোৱালীৰ বেবী এজনী হৈছে, আজি এমহীয়া নাম আছে, সেইকাৰণে তাত গৈ আছোঁ। সিহঁতৰ ঘৰ হৈছে ধোলাবাৰীত, কিন্তু আমি সন্দিগড়ত নামিলে ওচৰে হয়, কিন্তু সন্দিগড়ত নামিব লাগিলে আমি খুব ৰাতিপুৱাই আহিব লাগিব। সেইকাৰণে জেঠীমাহঁতৰ লগত আমি আহি গ'লোঁ। এয়া আমি গোটেইবিলাকে আহি পালোঁ। গোটেই কাপোৰ ঠিক কৰাত লাগিছে গাড়ীৰ পৰা নামিয়ে। সিহঁতৰ ঘৰৰ আগফালে নামঘৰ এটাও আছে। সিহঁতৰ ঘৰৰ মানুহে অলৰেডি কোনো গমেই পোৱা নাই। এই টিকলিজনীকে চাব আহিছোঁ। এইজনী মাহীৰ ছোৱালীয়ে হৈছে, ল'ৰা নহয়, ছোৱালী বেবী হয়। আজি এমহীয়া নাম কাৰণে গোটেইবিলাকে ৰবিবাৰো পৰিছে, সেইকাৰণে আহি গৈছোঁ। এইজনী ওচৰত বহি তাই মৰম কৰি আছে। এয়া মোৰ জেঠীমাৰ নাতি, মানে আমাৰ ডাঙৰ দাদাৰ জেঠীমাৰ ল'ৰা, ডাঙৰ দাদাৰ ছোৱালী। তাই বৰ ধুনীয়াকৈ তাইক মৰম কৰি আছে একেবাৰে। মৰম দিয়া, মৰম দিয়া, মৰম। হাতখেন মই কি কৈছোঁ না, কালি ৰাতিৰে অলপ মাংস আৰু চক্ৰা বনাইছে, খাই আমাৰ হাই কোৱা, হাই দিয়া, হাই হাই কোৱা, হাই হাতখেন ক'ত? হাতখেন এতিয়া ৰাতিপুৱাৰ ভাগত মতা মানুহৰ নাম ধৰিছে, মানে ভাগৱত পঢ়িছে। আবেলিলৈকে মাইকী মানুহৰ নাম হ'ব। আমিতো ইমান দেৰি থাকিব নোৱাৰোঁ। দুপৰীয়া ভাত পানী খাই 4টা ট্ৰেইন আছে, 4টা ট্ৰেইনত আমি আহিব লাগিব। কেনেকৈ হাই হে? তাতে বহি দিবা, পাৰিবা? বহা। কাণত ফুলটো লৈ কি ধুনু লাগছে আমাৰ দাদাৰ ছোৱালীজনৰ লগতে দিনটো বৰ ধুনীয়াকৈ টাইম পাছ হ'ল। আৰু এতিয়া তাই বিহু ডান্স কৰি আছে, গান বৰ ধুনীয়া গান লগাই দিছিলোঁ, তাই নাচি আছে। কপিৰাইট লাগিব বুলি মই গানটো মিউট কৰিব লগা হৈছে। মই ৰাতিপুৱা ফেচবুক ৰিলছত দিছোঁ, চাব সকলোৱে ভিডিঅ'টো, আৰু মই ফেচবুকতো দি দিম। ফেচবুকত গানটো সকাৰে দিলে একো কথা নাই, কিন্তু ইউটিউবত দিব নোৱাৰি, সেইকাৰণে মানে গানটো মিউট কৰিব লগা হৈছে। তাইৰ লগত আমাৰ ধুনীয়া টাইম পাছ হৈছে। এতিয়া আৰু জেঠীমাহঁতৰ ঘৰত গ'লে আমাৰ চিন্তা নাই, তাইৰ লগত টাইম পাছ বৰ ধুনীয়াকৈ হ'ব, কাৰণ জেঠীমাহঁতৰ ল'ৰাই 3টা, ছোৱালী নাছিলে। এতিয়া তাই ছোৱালী আহি মানে পূৰা জমাই আছে, আৰু মায়েও সমানে তাইৰ লগত নাচি আছে। তাইও বৰ ধুনীয়াকৈ মানে পূৰা দি আছে, হাতৰ পাক চাক একেবাৰে ক'ব নালাগে আৰু তাইও সৰু সুৰাকৈ বৌও তাইৰ কাৰণে কিবা কিবি ৰিল বনায়। বহি বহি আমনি লগত আমি অলপমান ধাননি পথাৰে চাব গ'লোঁ, আৰু ওচৰৰ মানুহ এঘৰৰ পৰা গোলাপ ফুলৰ ঠানিও লৈ আহিলোঁ। তাৰপিছত আমি আহি পাই ভাত ৰেডি হৈছে। ভাত খাই মেলি আমি এতিয়া 3:45ত আহিব লাগিব, কাৰণ 4টাত পূৰা ট্ৰেইনখন আছে সন্দিগড়ৰ পৰা। আমি এতিয়া ৰঙিয়ালৈকে নাযাওঁ, আৰু সন্দিগড়লৈকে যাম। উঠিম, আহা ইফালে, ইয়াতে আহা, তুমি আহাচোন, ফটো উঠো। যাবা না? মাতি আছে, যাবা তাতে, বা মাতি আছে, যাবা না? সেই কিবা কোৱাচোন, কোৱাচোন তো বোলো। চুলি আছে না? চুলি আছে না তোমাৰ? ক'ত চুলি? চুলি নাই। চুলি ক'ত থাকে? চুলি নাই। চুলি নাই। চুলি নাই তোমাৰ? চুলি নাই? চুলি নাই? আছে? আছে? দালি চালি লাগি থাকিলে বৌৰে তাই দালি খাই গৈছে যে চিন্তা কৰি না। তুমি যাবা? থাকক আপনি দেও। শুনবা থাকা, থাকা, যাওঁ, বাই বাই। যাবা ডাঙৰ হলি নাযায় ন। মইনা থাকা দে।
আমি আমখনে বন্ধ আমি হ্যাঁ খাবি দে অকল ভাগ খুলিছ খালি হই না এই সাইড দিবি বাই বাই দিয়া বাই 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 দিয়া বাই বাই দিয়া বাই বাই দিয়া বাই 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 টাটা টাটা পুতলাজনীক এৰি আহিব লাগিব এতিয়া বাই বাই দি আছোঁ গাড়ীৰ ভিতৰতে আমি খণ্ডিগড় ষ্টেচনত নামিম তাৰ পৰা আমি ট্ৰেইনেৰে আহিম এতিয়া ৰঙিলৈকে নাযাওঁ আৰু এইফালে বাই বলিছ বাই 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 এতিয়া আমি আহি ষ্টেচন পালোঁ খণ্ডিগড় আৰু 10 মিনিট আছে 10 মিনিট পিছত আহিয়ে যাব পূৰা ৰাইট টাইমতে আছে ট্ৰেইনখন আমি পূৰা 5:10 মানত ঘৰ পাম আৰু ওদালগুৰি এয়া আমি আহি প্ৰায় টংলা পাৰোঁৱে মই ট্ৰেইনেৰে আহিলে বাহিৰৰ এই ধাননি পথাৰ কেইখন উঠাব ইমান ভাল লাগে সেউজীয়া সেউজীয়া বৰ ধুনীয়া লাগে এতিয়া মানে ৰ'দ যাব মানে আৰু লাহেকৈ আন্ধাৰে হৈ যাব কাৰণ আজিকালি ঠাণ্ডা পৰিছে যেতিয়া ইয়াৰ ৰ'দটো কি ধুনীয়াকৈ কেপচাৰ হৈছে চাওকচোন বৰ ধুনীয়া লাগে মানে বাহিৰৰ দৃশ্যটো ট্ৰেইনেৰে উঠাব বিৰাটেই ভাল লাগে আৰু সেউজীয়া সেউজীয়া পৰিৱেশ মই ট্ৰেইনেৰে আহি কিন্তু খুবেই ভাল পাওঁ এয়া মই আহি ওদালগুৰি ষ্টেচন পালোঁ ব্ৰিজৰ ওপৰেৰে কালী মন্দিৰত দুৰ্গা পূজা হৈ আছে দেখাই পায় ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব আজিলৈ ৰাখিছোঁ বাই বাই